हेलो फ्रेंड्स स्वागतम जनाइছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ। ফ্ৰেণ্ডছ সকল আজি আমি আপোনালোকৰ আগলৈ লৈ আহিছোঁ ক্ৰিকেট ৱৰ্ল্ড কাপৰ এটি বেয়া খবৰ। বন্ধু বান্ধৱীসকল সেই বিষয়ে আলোচনা কৰাৰ আগতে মই প্ৰতি ভিডিঅ'ৰ দৰে এটি সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব। তো বন্ধু বান্ধৱীসকল বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টো হৈছে বিশ্বকাপ ক্ৰিকেটৰ ভাৰতীয় দলৰ বাবে এটি বেয়া খবৰ। বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেলৰ পূৰ্বে ভাৰতীয় দলৰ বাবে এটি ডাঙৰ বেয়া খবৰ। বিশ্বকাপ ক্ৰিকেটৰ ইতিমধ্যে ছেমিফাইনেলত ভাৰতীয় দল প্ৰৱেশ কৰিছে আৰু সেই ছেমিফাইনেল খেলখনত খেলিব নোৱাৰিব পাৰে অধিনায়ক বিৰাট কোহলীয়ে। বাংলাদেশৰ সৈতে হোৱা খেলত আম্পায়াৰৰ সিদ্ধান্তৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰিছিল কোহলীয়ে। উল্লেখযোগ্য যে মেচখনত ২৮ ৰানত জয়ী হৈছিল ভাৰত। ১২ নম্বৰৰ অভাৰত মহম্মদ ছামিৰ বলত বাংলাদেশৰ বেটছমেন সৌম্য সৰকাৰৰ LBW হোৱা বুলি ভাৰতে কৰিছিল আপিল। আম্পায়াৰে দিয়া নাছিল আউট। তাৰ পিছতে ভাৰতে লৈছিল ৰিভিউ। একে সময়তে বেট আৰু পেডত লাগিছিল বল, সেইবাবে আউট দিয়া নাছিল থাৰ্ড আম্পায়াৰে। তাকে লৈ অসন্তুষ্টি হৈছিল ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী। থাৰ্ড আম্পায়াৰৰ সিদ্ধান্তৰ পিছতো খেলপথাৰত থকা আম্পায়াৰৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী। ICCৰ লেভেল ১ৰ নিয়ম অমান্য কৰাৰ অভিযোগ খেলুৱৈজনৰ বিৰুদ্ধে। ICCয়ে ল'ব পাৰে কোহলীৰ ওপৰত যিকোনো ব্যৱস্থা, আৰু সেই ব্যৱস্থাৰ হয়তো ছেমিফাইনেল খেলিব নোৱাৰিব পাৰে ভাৰতীয় দলৰ তাৰকা বেটছমেন সকলোৰে জনপ্ৰিয় খেলুৱৈ বিৰাট কোহলীয়ে। ভাৰতীয় দলৰ অধিনায়ক ৰূপে বিৰাট কোহলী আছে টীমত, আৰু যদি সেই খেলখনত খেলিব নোৱাৰে বিৰাট কোহলীয়ে তেতিয়াহ'লে ভাৰতৰ এটা ডাঙৰ লছ হ'ব পাৰে ছেমিফাইনেল খেলখনত। আমি আশা কৰোঁ সকলোৱে যে বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেলত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে খেলক আৰু তেওঁৰ দুৰন্তৰ প্ৰদৰ্শনেৰে ভাৰতীয় দলক জিকাই আনক। আৰু ভাৰতৰ সকলো মানুহৰ আশা এইবাৰ ভাৰতীয় ক্ৰিকেট দলে বিশ্বকাপ জয় কৰিব। তো বন্ধু বান্ধৱীসকল আজি আমাৰ এই ভিডিঅ'টো এইটোৱে আছিলে যে বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেলৰ পূৰ্বে ভাৰতীয় দলৰ বাবে এটি ডাঙৰ বেয়া খবৰ। ছেমিফাইনেলত খেলিব নোৱাৰিব পাৰে অধিনায়ক বিৰাট কোহলীয়ে। তো বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টো ইমানেই। যদি আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' লিংকটো শ্বেয়াৰ কৰক আৰু আনকো জানিবলৈ সুযোগ দিয়ক। শেষত সৰুকৈ আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত যেতিয়াই ভিডিঅ' আপলোড কৰিম আপোনালোকে নটিফিকেশ্যন সকলোৰে আগত পাব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব। তো থেংক ইউ, ধন্যবাদ, জয় অসম।